হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আনদিনাৰ দৰে আজিও মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা বহুত ধুনীয়া ৰেচিপি। তেনেহ'লে ব'লকচোন অলপো দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। এইখন হৈছে মোৰ এখন সৰু শাকনি বাগিচা, য'ত মই বিভিন্ন ধৰণৰ শাকৰ গুটিবোৰ ছিটাইছিলোঁ আৰু আজি সেই শাকবোৰ খাব পৰা হৈ উঠিছে। ইয়াত মই লাই শাক, পালেং শাক, মুচ শাক, খুতুৰাকৈ ভিতৰ কৰি আৰু বিভিন্ন ধৰণৰ শাকৰ গুটি ছিটাইছিলোঁ। কিন্তু অত্যন্ত বেয়া লগা কথা, ইয়াত ধনিয়াবোৰ নগজিলে, কাৰণ তেতিয়া বৰষুণ হৈ আছিলে, সেয়ে ধনিয়া গুটিবোৰ নগজিল। আৰু এই শাকবোৰ আজি ধুনীয়াকৈ খাব পৰা হৈছে। তেনেহ'লে ব'লকচোন আজি শাকৰ সৈতে এখন মাছৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পায় জনাবলৈ নাপাহৰিব দেই। সেয়া দেখিছে নহয় ইমান ধুনীয়া ধুনীয়া শাকবোৰ মই ছিঙি লৈছোঁ। কিছুমান মই পুলি সৈতে উঠাই দিছোঁ আৰু কিছুমান মই গুৰিত ছিঙি আনিছোঁ। বৰ ধুনীয়াকৈ ডাঙৰ ডাঙৰ হৈছে। ইয়াত মই কোনো ধৰণৰ কিনা সাৰ ব্যৱহাৰ কৰা নাই, আমাৰ ঘৰতে হোৱা গৰুৰ গোবৰ ব্যৱহাৰ কৰিছোঁ। আৰু ধুনীয়াকৈ মিহিকৈ শাকবিলাক মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ 3টা আৰু পিঁয়াজকেইটা ধুনীয়াকৈ কুটি ল'ম। এনেকুৱা সময়ত বিভিন্ন ধৰণৰ শাক পায় আৰু এনেকুৱা বতৰত যদি শাকৰ সৈতে এখন মাছৰ আঞ্জা নাখাওঁ তেনেহ'লে কিহৰনো শাকৰ বতৰ। সেয়ে ভাবিলোঁ আজি মাছৰ সৈতে শাকৰ আঞ্জা খাই আপোনালোকক দেখুৱাম। কেৰাহীখন চৌকাত উঠাই দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে দিছোঁ হালধি আৰু পিঁয়াজখিনি ধুনীয়াকৈ 5 মিনিটমান সময় ভজাৰ পাছত মই ইয়াত দিছোঁ কুটি থোৱা শাকখিনি। মন কৰিব শাক আপুনি কমকৈ দিব। শাকখিনি দি লৰাই আকৌ বাকীখিনি শাক দিছোঁ, দি কেইমিনিটমানৰ কাৰণে ঢাকনিখন মাৰি ৰাখি দিছোঁ। 5 মিনিটমান সময়ত ঢাকনিখন গুচাই চালে আপুনি দেখিব যে শাকৰ পৰা নিজে নিজে পানী ওলাই আহিছে। আৰু কেইটামান গোটা জালুক আপুনি ইচ্ছা কৰিলে জালুককেইটা খুন্দিও দিব পাৰে, কিন্তু মই দিয়া। শাকখিনি যেতিয়া এনেকুৱা ফুলত হৈ যাব তেতিয়া আপুনি ইয়াত দিব মাছ। মই যিহেতু আজি বৰলা মাছৰ সৈতে শাকৰ আঞ্জা বনাম, সেয়েহে ভাজি থোৱা মাছখিনি দি দিলোঁ। আৰু তাৰ পাছত মই ইয়াত দিম গৰম পানী। জোখ অনুসাৰে নিমখ হালধি দিম আৰু 5 মিনিটমান সময় মই ইয়াক ধুনীয়াকৈ উতলিবলৈ দিম। আৰু এতিয়া হৈ গ'ল মোৰ শাকৰ সৈতে মাছৰ আঞ্জা। আৰু এয়া চাওকচোন, মোৰ শাকৰ সৈতে মাছৰ আঞ্জা খাবলৈ বহুতেই ধুনীয়া হৈছিল আৰু দেখিবলৈও ধুনীয়া হৈছিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইবে মোক পুনৰবাৰ ভিডিঅ' বনাবলৈ বহুতো অনুপ্ৰাণিত কৰে। ইমান পৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ থাকিল বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টো ইমানেই। বাই বাই।